হাই ফ্ৰেণ্ডছ, আজি শাওনৰ প্ৰথমটো সোমবাৰ। ভাবিলোঁ শিৱ মন্দিৰৰ পৰা এপাক আহোঁগৈ আৰু বাইদেউ ভিনদেউ ৰাস্তা ৰখি আছে। সুখন গাড়ী বা আৰু ভিনদেউ মোৰ কাৰণে ৰখি আছে। বা এজনী এইফালে ভিনদেউ ষ্টেৰিঙত। সেউজীয়া পথাৰ, কিন্তু মাজে মাজে বহুতো পথাৰ ৰুবলৈ বাকী থাকি গৈছে। বৰষুণেই নাই, পথাৰ মৰুভূমি নিচিনা হৈ আছে আছে। সুশান্তি দলং আৰম্ভ ইয়াৰ পৰা প্ৰায় 900 মিটাৰ দীঘল দলংখন। পৰিৱেশটো চোৱাচোন কিমান ধুনীয়া, সেউজীয়া সেউজীয়া, চাৰিওফালে সেউজীয়াই। ফাইনেলি আহি শিৱ মন্দিৰ পালোহি বন্ধুসকল। সুখন গেট তললৈ নামি যাব লাগে আৰু দুৱাৰখন খুলি তললৈ নামি দিলোঁ। ইফালে তলে চিৰিয়েদি নামি যাব লাগিব কাৰণ শিৱ মন্দিৰটোৰ তলত আছেতো। ফাইনেলি আহি পিনে শিৱ মন্দিৰ পালোহি। চাকি গছ জ্বলালোঁ। ফাইনেলি চাকি জ্বলোৱা হৈ গ'ল বন্ধুসকল, আৰু ল'ৰাটোৰ মনোকামনাৰ সৈতে ল'ৰাটোৰ অনাগত দিনত যাতে সি সকলোখিনি ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে আৰু ঘৰখনৰ সুখ শান্তিৰ ক্ষেত্ৰত চাকি গছ জ্বলালোঁ। গৰুৰ মূৰ্তিটো বহুত ধুনীয়াকৈ বনাই থোৱা আছে আৰু এখন শিৱ ফটো। ভিডিঅ'টো ইমানেই। যদি ভাল লাগিল লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা।